हेलो गाइज स्वागतम जनाओ पुनः एबार ओन एटा नतुन भिडिओत और आज कथा पातिम आपनालोकर आनलक 1.0 जितु आछे जितु लकडाउन 5.0 जितु नामकरण কৰা হৈছে আনলক 1 হেতুত আপোনালোকে কি কৰিব পাৰিব অথবা কি কৰিব নোৱাৰে বা কি অনুষ্ঠান জিতু দোকান প কি খোলা থাকিব আৰু কি বন্ধ থাকিব সেই বিষয়ে কথা পাতিম সো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি এতিয়ালৈকে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব তো প্ৰথমতে আপোনালোকক জনাই দিও যে প্ৰথমতে আপোনালোকৰ যেটো ধৰ্মীয় অনুষ্ঠান আছে সেই ধৰ্মীয় অনুষ্ঠান মছজিদ মন্দিৰ বা যি হোক কিখিনি আপোনালোকৰ খোলা থাকিব অহা 8 জুনৰ পৰা অহা 8 তাৰিখৰ পৰা আপোনালোকৰ ধৰ্মীয় অনুষ্ঠানবোৰ খোলা থাকিব দ্বিতীয়তে আপোনালোকৰ হোটেল ৰেষ্টুৰেণ্টবোৰ খোলা থাকিব অহা 8 জুনৰ পৰা শ্বপিং মল খুলি দিয়া হ'ব অহা 8 জুনৰ পৰা আৰু আপোনালোকৰ যেটো পাব্লিক যিকোনো পাৰ্ক হক কেইগুণ পহা 15 জুনৰ পৰা খুলি দিয়া হ'ব ফিল্ম শুটিং বা ভিডিও শুটিং আপোনালোকে যদি কৰিব বিচাৰে তেনেহলে যদি কোনো ধৰণৰ শুটিং বা কিবা আছে সেইখিনি আপোনালোকে যোৱা 1 তাৰিখৰ পৰা খুলি দিয়া হৈছে অৰ্থাৎ যোৱাকালিৰ পৰা খোলা আছে 1 জুনৰ পৰা আৰু যেটো সেলুন কয় আপোনালোকে আৰু পাৰ্লাৰ এইবিলাক খোলা থাকিব যোৱা 1 তাৰিখৰ পৰা খুলি দিয়া হৈছে আপোনালোকে যাব পাৰিব চুলি কটাব পাৰিব আৰু এতিয়া আপোনালোকক কৈ দিও কি বন্ধ থাকিব আপোনালোকৰ সিনেমা হল বন্ধ থাকিব জিম সেন্টাৰ বন্ধ থাকিব সুইমিং পুলস বন্ধ থাকিব থিয়েটাৰ বন্ধ থাকিব বাৰ বন্ধ থাকিব লগতে জনসমাবেশৰ আইজিমেল বন্ধ থাকিব স্কুল কলেজ ইউনিভাৰ্সিটি বন্ধ থাকিব কোচিং সেন্টাৰ বন্ধ থাকিব আৰু ৰাতি 9 বজাৰ পৰা আৰু ৰাতিপুৱা 5 বজালৈ কাৰফিউ থাকিব সো বন্ধুসকল আপোনালোকে এইখিনি কাম কৰিব পাৰে অথবা যিখিনি মানা কৰা হৈছে সেইখিনি আপোনালোকে কৰিব নোৱাৰে লাইক যদি ভিডিওটো ভাল পালে তেনেহলে এটা লাইক কৰি দিব আৰু কমেন্টত জনাব কেনেকুৱা হ'ল মিলি আছো অহা ভিডিও তেতিয়ালৈকে বাই বাই টেক কেয়াৰ